নমস্কাৰ সকলোকে স্বাগতম জনালোঁ ভৱত পইণ্ট চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিষয়ে জানিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কলা সংস্কৃতি সাহিত্যৰ লগতে অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আছে, যিটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিলোঁ। তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন, প্ৰাচীন অসমৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট, অসমৰ মাটিকালি কিমান? আৰু ইয়াৰ উত্তৰ হ'ব ৭৮,৪38 বৰ্গ কিমি। নেক্সট, ভৌগোলিকভাৱে অসম কোনটো জলবায়ুৰ অন্তৰ্গত? আৰু ইয়াৰ উত্তৰ হ'ব মৌচুমী জলবায়ু। নেক্সট, অসমৰ জিলা কেইখন? আৰু ইয়াৰ উত্তৰ হ'ব 34খন। বন্ধু-বান্ধৱীসকল, বৰ্তমান অসমত 34খন জিলা আছে। ইয়াৰ পূৰ্বে অসমত 33খন জিলা আছিল। নেক্সট, অসমৰ জাতীয় সংগীত কি? আৰু ইয়াৰ উত্তৰ হ'ব অ মোৰ আপোনাৰ দেশ। নেক্সট, অসমৰ জাতীয় গছ কি? আৰু ইয়াৰ উত্তৰ হ'ব হোলোং। নেক্সট, অসমৰ জাতীয় ফুল কি? আৰু ইয়াৰ উত্তৰ হ'ব কপৌ ফুল। নেক্সট, অসমৰ জাতীয় পক্ষী কি? আৰু ইয়াৰ উত্তৰ হ'ব দেওহাঁহ। নেক্সট, অসমৰ জাতীয় জন্তু কি? আৰু ইয়াৰ উত্তৰ হ'ব এশিঙীয়া গড়। নেক্সট, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? আৰু ইয়াৰ উত্তৰ হ'ব শিহু। নেক্সট, অসম বিধানসভাৰ সদস্য সংখ্যা কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 126। নেক্সট, অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 14খন। নেক্সট, অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা হ'ল কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 7খন। নেক্সট, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল হ'ব বন্ধু-বান্ধৱীসকল ইয়াত? আৰু ইয়াৰ উত্তৰ হ'ব অসমৰ প্ৰধান নদীখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ। নেক্সট, অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? আৰু ইয়াৰ উত্তৰ হ'ব 1826 চনত। নেক্সট, কটন কলেজ কেতিয়া স্থাপন কৰা হৈছে? হয়, আৰু ইয়াৰ উত্তৰ হ'ব 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল। নেক্সট, অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 1948 চনত। নেক্সট, অসমত সাৰ কাৰখানা ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব নামৰূপ। নেক্সট, অসমত কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব সৰ্থেবাৰী। নেক্সট, অসমৰ মৰাপাট কল ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব শিলঘাট। নেক্সট, বিদ্ৰোহ কবি বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব প্ৰচন্নলাল চৌধুৰী, যাক বিদ্ৰোহ কবি বুলি জনা যায়। নেক্সট, অসমৰ ৰাজধানী দিছপুৰ কেতিয়াৰ পৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1973 চনত। নেক্সট, অসমৰ জাতীয় উৎসৱ কি? আৰু ইয়াৰ উত্তৰ হ'ব বিহু। নেক্সট, অসমৰ গুমৰাগ নৃত্য কোন জনজাতিৰ এক বিখ্যাত লোকনৃত্য? আৰু ইয়াৰ উত্তৰ হ'ব মিচিংসকলৰ এক বিখ্যাত লোকনৃত্য হৈছে গুমৰাগ। নেক্সট, অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব অৰুণোদয়। নেক্সট, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট, অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব বৰাইল। নেক্সট, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1671 চনত। নেক্সট, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। বন্ধু-বান্ধৱীসকল, আৰু আজিৰ প্ৰশ্নটো হ'ল পাল বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন ব্ৰহ্মপাল, বৈদ্যদেৱ, ত্যাগসিং, শিলভদ্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। তো আজিলৈকে ইমানেই, ধন্যবাদ।